নমস্কাৰ, মই সমুজ্জ্বল কুমাৰ নেওগ। আজি আলোচনা কৰিম কেইটামান অসমীয়া সাধাৰণ জ্ঞানৰ বিষয়ে। ১ নম্বৰ, কোনখন দেশৰ সৈতে অসম আন্তঃৰাষ্ট্ৰীয় উমৈহতীয়া অংশীদাৰ? উত্তৰ, ভূটান। ২ নম্বৰ, সংসদৰ উচ্চ সদনক কি বুলি কোৱা হয়? উত্তৰ, ৰাজ্যসভা। ভিডিঅ'টো চাই যদি উপকৃত হ'লা তেনেহ'লে চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।